সকলোকে হেপী ৰ'জ ডে। তো ধুনীয়াকৈ মোৰ হাতত ৰ'জ আছে আৰু বহুত বেছি ট্ৰেফিকো আছে আৰু ট্ৰেফিকৰ লগত ধুনীয়া ধুনীয়া পৰিবিলাকো আছে আৰু আমাৰ ফ্ৰেমত আমি লাহে লাহে আনিম আৰু হয়তো আহিয়ে গ'ল কৈ থাকোঁতে सुकून का नाम सुना है हाय हाय আমি কৈ থাকোঁতে পৰি এজনে আহিয়ে গৈছে আৰু 1 মিনিট ৰখিবানে ओह এইপিনে আহি যোৱা মানে ট্ৰেফিক আহি আছে ন यार ये कितनी औसम है यार আজি কি হয়নো আজি ৰ'জ ডে নেকি নাজানো ৰ'জ ডে নাজানা কেলে নাজানা আকৌ নে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই অ' মাই গড বয়ফ্ৰেণ্ড নাই বুলিয়ে কৈ দিছে আৰু চ' হেপী ৰ'জ ডে কেলে হেপী ৰ'জ ডে লৈ লোৱা আকৌ থেংক ইউ এণ্ড আই লাভ ইউ দেই मोमेंट है भाई मोमेंट এনে যাতে ফ্ৰেণ্ড হিচাপে লৈছো জাষ্ট ফ্ৰেণ্ড নহয় নহয় মোক মায়ে মানে ৰ'জটো দি কেনে পঠাই দিছে কৈছে এজনী বোৱাৰী ঘৰত লৈ আহিবা আৰু কেনেকৈ দি দিছে ধুনীয়া ছোৱালীয়ে আৰু আমাৰ মই এণ্ড মোৰ মায়ে আমি দুয়োটাই মানে চশমা পিন্ধা ছোৱালী বহুত বেছি ভাল পাওঁ আৰু মোৰ এটা সপোন আছিলে যে এজনী চশমা পিন্ধা ছোৱালী মই মোৰ গাৰ্লফ্ৰেণ্ড বনাম প্ৰেম কৰিম এণ্ড আপকামিং আমাৰ ইন ফিউচাৰ মানে মই ৱাইফ বনাম আৰু পাৰ্মিশ্যন আছেনে তোমাৰ পৰা নাই নাই বুলিয়ে কৈ দিছে আৰু বাইদেৱে ৰ'জটো দিলোঁ থেংক আই লাভ ইউ ক'লোঁ এণ্ড তাৰ ৰিপ্লাইটো নো गजब बेइज्जती हो गया आज रोज के ही दिन তুমি